Hi friends, how are you? মই আজি দশম শ্ৰেণীৰ গণিত সহায়িকাৰ ৰিভিজন এক্সাৰসাইজ R3 ৰ কিছুমান প্ৰশ্ন সমাধান কৰিম। ইয়াত কি প্ৰথমটো প্ৰশ্ন কি দিছে ইয়াত তলৰ কোনবোৰ সংখ্যা পূৰ্ণ ঘন নহয় কি ইয়াত কিছুমান সংখ্যা দিয়া আছে এই সংখ্যাবোৰৰ কোনবোৰ সংখ্যা পূৰ্ণ ঘন নহয় আমি তাকে সমাধান কৰিম। ইয়াত প্ৰথমটো সংখ্যা কি দিছে 3757 ঠিক আছে পূর্ণ ঘন নহয় আমি কেনেকৈ প্রমাণ কৰিম এটা আমি প্ৰথমত উৎপাদক কৰিম ঠিক আছে 3757 ক আমি কি কৰিম মৌলিক উৎপাদক কৰিম 37 আৰু 57 ক আমি উৎপাদক কৰিছো উৎপাদক কৰি কি পাইছো 13 * 17 * 17 কি ঘন হবলৈ হলে এটাকৈ সংখ্যা তিনিটাকৈ সেট হ'ব লাগিব ঠিক আছে এটাকৈ সংখ্যা তিনিটা হ'ব লাগে ইয়াত 13 আছে এটা আৰু দুটা নাই ইয়াত 17 আছে দুটা আৰু এটা 17 লাগিব কি প্ৰত্যেকটো সংখ্যা তিনিটাকৈ সেট হ'ব লাগিব ঠিক আছে ইয়াত কি হৈছে 13 * 17 * 17 আমাৰ প্ৰত্যেকটো সংখ্যা যদি কি এনেকৈ ওলাই সাপোজ 1 কিউব সমান 1 * 1 * 1 মানে কি প্ৰত্যেকটো সংখ্যা এটাকৈ প্ৰত্যেকটো বৰ ঘন সংখ্যাত তিনিটাকৈ পূৰণ হ'ব সাপোজ 8 ৰ ঘনমূল 8 ক আমি কি কৰিম উৎপাদক কৰিম 8 ক আমি 2 দি কাটিব পাৰো ইয়াত 2 কেইটা হৈছে তিনিটা হৈছে মানে কি তিনিটাকৈ সেট হ'ব লাগিব 2 * 2 * 2 * 2 ইয়াত 2 কেইটা হৈছে তিনিটা হৈছে মানে দুটাকৈ সেট তিনিটাকৈ সেট হ'ব লাগিব বৰ্গত যেনেকুৱা আছিল যে দুটাকৈ সেট হ'ব লাগিব যেনেকুৱা 2 স্কয়াৰ কিমান হ'ব 2 * 2 কিমান 4 যেনেকৈ বৰ্গত দুটাকৈ সেট আছিল ইয়াত কিমানটাকৈ সেট লাগিব এটা পূৰ্ণ ঘন সংখ্যা হ'বলৈ প্ৰত্যেকটো অংকৰ প্ৰত্যেকটো সংখ্যাৰ তিনিটাকৈ সেট লাগিব ইয়াত 2 আহিছে 2 তিনিটা লাগিব ইয়াত 13 আছে 13 তিনিটা হ'ব লাগিব ইয়াত 17 আছে 17 তিনিটা হ'ব লাগিব যদি এটা তিনিটাকৈ না থাকে তেন্তে এই সংখ্যাটো কি নহব পূৰ্ণ ঘন সংখ্যা নহব এটো কি পূৰ্ণ ঘন সংখ্যা নহয় এটো পূৰ্ণ ঘন সংখ্যা নহয় এতিয়া নেক্সট সেকেন্ড নম্বৰ প্ৰশ্নটো ইয়াত কি আছে 3375 আমি 3375 ক কি কৰিছো উৎপাদক বিশ্লেষণ কৰি কি পাইছো ইয়াত 5 কেইটা পাইছো তিনটা পাইছো আৰু তিনটা পাইছো ঠিক আছে এতিয়া আমি এনেকৈ লিখিম 3375 সমান ইয়াত এতিয়া আমি এনেকৈ লিখিছো 3375 সমান 5 * 5 * 5 3 * 3 * 3 ঠিক আছে এতিয়া আমি তিনিটা কৈ আছে মানে কি আমি কিউবত লিখিব পাৰো ঠিক আছে ইয়াৰ 5 ৰ মাত্ৰা আমি কিমান দিব পাৰো 3375 সমান তিনিটা কৈ আছে মানে কি 5 ৰ মাত্ৰা 3 হ'ব 5 ৰ মাত্ৰা আমি ইয়াত কিমান লিখিব পাৰো 3 লিখিব পাৰো ঠিক আছে ইয়াত তিনিটা কৈ আছে ইনটু 3 কেইটা আছে 3 কি কেইটা আছে 3 তিনিটা আছে মানে কি আমি 3 ৰ পাৱাৰ কিমান দিব পাৰো 3 ৰ মাত্ৰা আমি 3 দিব পাৰো ঠিক আছে এতিয়া 5 কিউব আৰু 3 কিউব যদি আমি কিউবটো এই ঘনটো আমি যদি এই সংখ্যাটোৰ ওপৰত গুছাই দিও এই সংখ্যাটো যদি আমি সংখ্যাৰ ওপৰৰ পৰা যদি আমি ঘাতটো গুছাই দিও কি 3375 ৰ ওপৰত কি আহিব কিউব ৰুট আহিব ঠিক আছে কিউব ৰুট 3375 ইয়াত আমি স্কয়াৰটো কিউবটো গুছাই দিয়াৰ কাৰণে ইয়াত আহিছে কিউব ৰুট হা ইয়াত আমি কিউবটো গুছাই দিছো ইয়াত কিমান আছে 5 * 3 কিউব ৰুট 3375 5 * 3 কিমান 15 আমাৰ কি নিৰ্ণয় ঘনমূল কিমান হ'ব আমাৰ নিৰ্ণয় ঘনমূল হৈছে 15 ইয়াত আমাৰ নিৰ্ণয় ঘনমূল কিমান হৈছে 15 ঠিক আছে এটা আমাৰ নিৰ্ণয় ঘনমূল 15
ইয়াত কি আহিছে আমি 32 সংখ্যাটোক আমি উৎপাদক কৰিছো ইয়াত উৎপাদক কৰি কি আহিছে 2 * 2 7 * 7 * 17 ইয়াত তিনিটাকৈ সংখ্যা অহা নাই ইয়াকেটা সাপোজ 2 আহিছে 2 ইয়াত কেইটা আহিছে দুটা আহিছে তিনিটা অহা নাই 7 আহিছে দুটা 7 তিনিটা অহা নাই 17 আহিছে এটা 17 তিনিটা অহা নাই এইটো কি হ'ব এইটো পূৰ্ণ ঘন সংখ্যা নহব যে কি এই সংখ্যাটো তিনিটাকৈ নাই না এইটো সংখ্যা পূৰ্ণ ঘন সংখ্যা নহয় ঠিক আছে এতিয়া 4 নম্বৰ প্ৰশ্নটো কি কৈছে এতিয়া আমি 4096 ক উৎপাদক কৰিছো ঠিক আছে এইটো ডাঙৰ হোৱাৰ কাৰণে আমি নেক্সট পেজত উৎপাদক কৰিছো ইয়াত আমি 4096 ক আমি উৎপাদক কৰিছো কিমান আহিছে ইয়াত 2 3টা ইয়াত 2 3টা ইয়াত 2 3টা টোটাল 2 ইয়াত তোমালোকে হিসাব কৰা ইয়াত টোটাল 2 কেইটা আহিছে টোটাল 2 আহিছে 12টা 2 to the power 12 আমাৰ ইয়াত টোটাল 2 আহিছে 12টা আমি এনেকৈ ডাইৰেক্ট লিখিম আমি এতিয়া ইয়াত 2 কেইটা আহিছে 12টা এই সংখ্যাটোক উৎপাদক কৰি কিমানটা আমি কি পাইছো 2 কিমানটা পাইছো 12টা আমাক লাগে কি কিউবত লাগে না ঠিক আছে আমি এনেকৈ লিখিব পাৰো 2 কিউব into 2 cube into 2 cube into 2 cube 2 cube ইয়াত 2 কেইটা আহিছে 3টা 6টা 2টা আৰু এটা 9টা আৰু 3টা কিমানটা হ'ব 12টা ইয়াত 12টা 2 আহিছে আমি সেই কাৰণে ডাইৰেক্ট এনেকৈ কিউবত লিখি দিছো ঠিক আছে স্যাৰ এত পাৱাৰ বিলাক হিসাব কৰা 3 যোগ 3 কিমান হ'ব 6 plus 3 কিমান 9 plus 3 কিমান হ'ব 12 ইয়াত 2 কেইটা টোটাল 2 কেইটা আছে ইয়াত টোটাল 2 আছে ইয়াত 12টা ঠিক আছে এতিয়া আমি এই সংখ্যা কেইটাৰ পৰা যদি আমি স্কয়াৰটো গুছাই দেও সৰি কিউবটো যদি আমি গুছাই দেও এই 4096 সংখ্যাটোৰ ওপৰত কি আহিব কিউব ৰুট আহিব যদি আমি কিউবটো গুছাই দেও কি আহিব 4096 কিউব তো আমি গুছাই দিছো এতিয়া আমি কি কৰিছো এই 2 কিউব এই সংখ্যা কেইটাৰ পৰা আমি কি কৰিছো কিউবটো গুছাই দিছো কিউবটো গুছাই দিয়াৰ কাৰণে এই সংখ্যাটোৰ ওপৰত 4096 এর ওপৰত কি আহিছে কিউব ৰুট আহিছে ঠিক আছে এতিয়া কি আছে ইয়াত 2 2 2 2 ইয়াত 4টা 2 আছে 4টা 2 পূৰণ কৰিলে কিমান হ'ব ইয়াত ঘনমূল দিয়া না ইয়াত কি কৈছে পূৰ্ণ ঘন হয় নে নহয় হেতু আমাক নিৰ্ণয় কৰি ইয়াত এইটো সংখ্যা পূৰ্ণ ঘন হয় কাৰণ আমি কি যেটো সংখ্যা পাইছো এই সংখ্যাটো কি আছে কিউবত আছে ঠিক আছে আমি 4টা 2 পাইছো 4টা 2 কি ইয়াত কিউবত আছে 4টা পোৱা নাই টোটাল কিমানটা পাইছো 12টা না আমি কিউবত যদি ভগাই দাও তেন্তে 12টা হৈ যাব কি কৈছে 2 নম্বৰ প্ৰশ্নতে কি কৈছে তলৰ সংখ্যা কেইটাৰ ঘনফল নিৰ্ণয় কৰা যায় তলৰ সংখ্যা কেইটাৰ ঘনফল নিৰ্ণয় কৰা 19 21 23 আৰু 27 এর কি ঘনফল নির্ণয় করি প্রথমত আমি কোনটো 19 কিউব 19 into 19 ঠিক আছে এটোক আমি তিনবার পূরণ করলে কিমান হবে আমি 19 ক যদি কি করো তিনবার পূরণ করো কিমান হবে 19 ক তিনবার পূরণ করলে কিমান হবে 6859 যদি আমি 19 ক তিনবার পূরণ করো কিমান হবে 6859
এইটো আমাৰ এনসাৰ কি হ'ব 6859 এইটো আমাৰ কি এনসাৰ এতিয়া নেক্সট কি 21ক আমি কি কৰিম তিনবাৰ পূৰণ কৰিম ইয়াত 2 নম্বৰটো কি দি আছে 21 কিউব 21ক আমি তিনবাৰ পূৰণ কৰিলে কিমান হ'ব 21ক যদি আমি তিনবাৰ ইনটু কৰো কিমান হ'ব 9261 নেক্সট এতিয়া 3 নম্বৰটো কি দি আছে 23 যদি আমি কিউব কৰো কিমান হ'ব 23 কিউব কৰিলে 23 ক আমি তিনিবাৰ পূৰণ কৰি কিমান পাইছো 12167 এতিয়া 4 নম্বৰটো 27 কিউব 27ক আমি তিনবাৰ পূৰণ কৰিলে কিমান পাম 19683